বন্ধু বান্ধৱীসকল আজি এটা বেলেগ জানকাৰী লৈ আপোনালোকৰ ওচৰত মই উৎপল XYZ। গুগল কি বস্তু নাজানা মানুহ চাগে কোনো নাই। যিসকলে মোবাইল ব্যৱহাৰ কৰে তেওঁলোকে গুগলত কেতিয়াবা নহয় কেতিয়াবা কিবা হ'লেও চাৰ্চ কৰে। দিনত পানী কেইগিলাচ খাম গুগলত চাৰ্চ, ভাতৰ লগত পানী কেইবাৰ খাম গুগলত চাৰ্চ, মুতিব কেনেকৈ লাগে সৰি एका हर बात का सवाल पूछना है तो गूगल से पूछिए। Oh my God! মানে ক'ব পাৰোঁ বৰ্তমান চবতকৈ মানুহে বেছিকৈ ইউজ কৰা ইঞ্জিনটো হৈছে মোবাইলৰ বেছিকৈ চাৰ্চ কৰা ইঞ্জিনটো হৈছে গুগল। আৰু এই গুগলে মানুহক বিভিন্ন ধৰণে সহায় কৰি আহিছে। প্ৰত্যেকটো প্ৰশ্নৰে উত্তৰ দিবলৈ তেওঁলোকে চেষ্টা কৰে আৰু প্ৰায় নহয় দিয়েই প্ৰশ্নৰ উত্তৰ দিয়েই। আৰু আমি কি কৰোঁ গুগলত কেতিয়াবা কোনোবা মানুহ এজনৰ বিষয়ে জনপ্ৰিয় মানুহ এজনৰ বিষয়ে জানিব লাগিলে বা কোনোবা লিখক এজনৰ বিষয়ে জানিব লগা হ'লেও আমি কি কৰোঁ তাত চাৰ্চ কৰোঁ। যদি আমি ক্ৰিমিনেল এটাৰ কথাও জানিব লাগে তেতিয়াহ'লে গুগলত চাৰ্চ কৰোঁ। এতিয়া মেইন কথাটো হৈছে কি ভাৰতবৰ্ষৰ মানুহে 2021 চনত সকলোতকৈ বেছি গুগলত চাৰ্চ কৰা 10টা মানুহৰ তালিকাখন ঘোষণা কৰিলে গুগলে। তালিকাখনত আপোনাৰ নাম আহিল নেকি চাওক ভিডিঅ'টো সম্পূৰ্ণ কৰি গম পাব। তো গুগলে প্ৰকাশ কৰা তালিকাখনৰ ভিতৰত 2021 বৰ্ষৰ সকলোতকৈ ভাৰতত বেছিকৈ গুগলত চাৰ্চ কৰা মানুহজনৰ নাম হৈছে টকিঅ' অলিম্পিকত সোণৰ পদক অনা নীৰজ চোপ্ৰা ছাৰ। ভাৰতবৰ্ষৰ সকলো মানুহে জানেই টকিঅ' অলিম্পিকত সোণৰ পদক অনা ব্যক্তিজনৰ কথা নীৰজ চোপ্ৰা। তো তেওঁ আছে ভাৰতৰ সকলোতকৈ প্ৰথমত মানে 2021ত সকলোতকৈ বেছিকৈ চাৰ্চ কৰা মানুহ গুগলত চাৰ্চ কৰা মানুহ। এইটো প্ৰথমত আছে আপুনিও থাকিব পাৰে 10 নম্বৰ 20 নম্বৰ মানত। তো চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো। তো নীৰজ চোপ্ৰাৰ পিছতে দ্বিতীয় স্থানত আছে এই ভাৰতৰ মানুহসকলে চাৰ্চ কৰা সকলোতকৈ বেছি দ্বিতীয় স্থান পোৱা মানুহজন হৈছে বৈদ্য অভিনেতা কিং খানৰ বৰপুত্ৰ আৰিয়ান খান। সকলে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে তেওঁলোকে আৰিয়ান খানৰ কথা নজনা নহয়। যদি আপোনালোকক ড্ৰাগছ লাগে তো তেওঁ গমে পায় তেওঁ কিহৰ কাৰণে ফেমাছ। তো তেওঁ গুগলত সকলোতকৈ বেছি চাৰ্চ কৰিছে ইণ্ডিয়াৰ মানুহে। গুগলে প্ৰকাশ কৰা সেই তালিকাখনৰ 3 নম্বৰত আছে শ্বেহনাজ গিল। শ্বেহনাজৰ পিছত সেই তালিকাখনৰ 4 নম্বৰ স্থান দখল কৰিছে ৰাজ কুন্দাই আৰু 5 নম্বৰত আছে এলন মাস্ক। ঠিক একেদৰে 6 নম্বৰ স্থানত আছে 6ষ্ঠ স্থানত আছে বিকি কৌশল। 7 নম্বৰত আছে PV সিন্ধু কিহৰ কাৰণে বিখ্যাত আপোনালোকে জানেই চাগে। তাৰপিছত আছে আমাৰ খেলুৱৈ বজৰং পুনিয়া। 9 নম্বৰত আছে সুশীল কুমাৰ আৰু 10 নম্বৰত আছে আমাৰ নাটাছা দালাল। তো সেই তালিকাখনত আপোনাৰ নাম অহা বুলি ভাবিছিলোঁ কিন্তু অহা নাই। তো ভাল কাম কৰি যাওক, আগলৈ আহিব বুলি আশা থাকিল। আৰু আজিলৈ ভিডিঅ'টো ইমানে। যদি মোৰ ভিডিঅ'টো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট জৰুৰী হে। লেকিন কমেণ্ট কিয় কৰেগা? কমেণ্ট কি কৰিব এই ভিডিঅ'টোত কমেণ্ট কৰক যে আগলৈ কেনেকুৱা ভিডিঅ' আনিলে আপোনালোকে ভাল পাব। আজিলৈ ইমানে, ধন্যবাদ।